हेलो बंधुসকল মই কৰণ আৰু আপোনালোকে চাইছে মোৰ ইউটিউব চেনেল কৰাঞ্চ ব্লগ। তো বন্ধুসকল মানে তামাম বিল আছে এটা বিল আছে মানে ই ভিডিও পাওয়া না যায় সাপোর্ট কৰিব সাপোর্ট হাই হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল মই কৰণ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল কৰাঞ্চ ব্লগ। আৰু আজি আমি নতুন এটা ঠাইত গৈ আছোঁ। চ' পূজা চাবলৈ দেই, কালী পূজা। চ' নতুন এটা ঠাইত নহয়, একচুৱেলি কালী পূজা চাবলৈ যে দীপাৱলী আজি তৃতীয় দিন কাৰণ এইকেইদিন বিজনেছৰ কাৰণে ব্যস্ত। চ' যাবলৈ নোৱাৰিলোঁ, কালিও নোৱাৰিলোঁ, সিদিনাও নোৱাৰিলোঁ, দেখুৱাব নোৱাৰিলোঁ আপোনালোকক। আজি দেখুৱাম। চ' লেটছ গ' পুৰা আজি ফালি দিম দেই, ভিডিঅ'টো চাই থাকিব। আহা 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 গাড়ী ৰখো কথা আছে। চ' বন্ধুসকল আমি গৈ আছোঁ পুৰা ফিটফাট জেণ্টেলমেন বনাই। দেখক না আমাৰ ইয়াত মানে দীপাৱলী কেনেকুৱা উদযাপন কৰিছে। হা কি খাতাৰা হাই ৰে দোস্ত। চ' বন্ধুসকল আমি এতিয়া কাজিপাৰা আহি পালোঁ, কাজিপাৰা কালী মন্দিৰ। চ' এইটো দেখিব পাৰে ইয়াত দবানাম হৈ আছে। চ' আপোনালোকক দেখাই আছোঁ, লেটছ গ'। চ' বন্ধুসকল আপোনালোকে দবানামটো দেখিব ক'ৰ পৰা পাতি আছে আমি গম নাপাওঁ, কিন্তু আপোনালোকক দেখাই আছোঁ কাজিপাৰাৰ চাপৰ কাজিপাৰাৰ কালী মন্দিৰত। দোস্ত আমি এতিয়া কালী মন্দিৰ কাজিপাৰা আৰু এতিয়া আমি বলপুৰ যাম। লেটছ গ'। বন্ধুসকলে এয়া দেখিছে, এয়া হ'ল বলপুৰৰ দৰপৰাৰ কালী মন্দিৰ। ইয়াত মেলা চলি আছে, আপোনালোকে দেখিব পাৰিব। আৰু আপোনালোকে আলোচনা ভিতৰলৈ প্ৰতিটো হাঁহি তোমাৰে মুখৰ মোৰে ইটো আছিল মোৰ প্ৰতিটো বন্ধুসকল আপোনালোকে নামটো দেখিলে। আৰু এতিয়া আমি গৈ আছোঁ মেলাৰ ভিতৰলৈ। চ' কি দোকান পোহাৰ আছে চ' আপোনালোকক দেখুৱাই আছোঁ, লেটছ গ'। বন্ধুসকল আমি এতিয়া মেলাৰ ভিতৰতো সোমাই আছোঁ, আপোনালোকে দেখিব পাৰিব। আৰু আপোনালোকক দেখাই আছোঁ মানুহ কেনেকুৱা হৈছে। চ' বন্ধুসকল এয়া বলপুৰ কালী মন্দিৰ তৎপৰৰ হয়, দেখিব পাৰিছে। দাদা তামাম মানুহ হৈছে, এতিয়া বাজিছে কিন্তু ৰাতি 8টা। চ' আপোনালোকে দেখক মানুহ কামান হৈছে তামাম মানুহ। চ' ইয়াত অলপমান জুলাপি ল'ব লাগিব। চ' দেখকচোন জুলাপি পাওঁনে না। আৰু আমি এতিয়া লগ পালোঁ আমাৰ ভাইটিসকলক। চ' ভাইটিসকলক পূজা চাবলৈ আহিছে। চ' ভাইটিসকল কি খবৰ কওক, কেনেকুৱা কালী পূজা কেনেকুৱা উদযাপন কৰিলে? চ' ইয়াত আহি কেনেকুৱা লাগিলে? ভালে লাগিছে ন। এতিয়া মানে ইহঁতে কি খাই আছে জানেনে? এই ইহঁতে খাই আছে গুটখা মাষ্টৰ। আপোনালোকে ভিডিঅ'টো চাই থাকিব। আমি বলপুৰ কালী পূজাত আহি আমি বহুত মানে আমাৰ লোকেল মানে আমাৰ ওচৰৰে ইউটিউবাৰবিলাক লগ পালোঁ। এয়া সকলো ভাইটি আৰু আমাৰ এছামিছ ফিচিং চেনেলটোৰ নাম। আৰু লগতে আমাৰ কুনিলছ ব্লগ। চ' ডিছক্ৰিপশ্যনৰ লিংকটো পাই যাব। আৰু আপোনালোকে বন্ধুসকল ভিডিঅ'টো চাই থাকিব। আৰু লগতে ইয়াকো ছাপোৰ্ট কৰিব। লগতে আমাৰ এছামিছ মিচিং আমাৰ ছাপোৰ্ট কৰিব। ছাপোৰ্ট সকলোকে কৰিব বন্ধুসকল। আৰু মানে আমাৰ ভাইটি বহুত দিনৰ পৰা ইউটিউব কৰি আছে। চব ভিডিঅ'বিলাক চাই থাকিব, শ্বেয়াৰ কৰিব। লগতে এতিয়ালৈকে মনিটাইজেশ্যন হোৱা নাই, তো সকলোৱে ছাপোৰ্ট কৰিব। আৰু চেনেলটো গমেই পায়, মোৰতো চেনেলটো নতুন হয়, কিন্তু আপোনালোকে ছাপোৰ্ট কৰিব আৰু সহায় ধুনীয়া ভিডিঅ' বনাই থাকে দাদাই। চ' আপোনালোকে ছাপোৰ্ট কৰিব, সহায় কৰিব। ভাইটিও আগলৈ আৰু আগুৱাই যাব পাৰে। ভাইটিও ধুনীয়া ভিডিঅ' বনাই থাকে, কাৰণ পুলিচ ভাইটি আমাৰ বহুত ধুনীয়া ভাল ভিডিঅ' বনায়, ব্লগ ভিডিঅ' বনায়। চ' আপোনালোকেও চাব। গাইজ বন্ধুসকল এয়া পূজা হৈ গ'ল। আৰু এতিয়া আমি চাওমিন ঘুগুনি দোকানত সোমাই আছোঁ। আৰু আপোনালোকে দেখি যাওক কোনে মোৰ লগত ঘুগুনি খাই আছে। ঘুগুনি ভাল পাওঁ দেই, বেয়া নাপাওঁ দেই ঘুগুনি।
এই যে আমাৰ ভাইটি ঘুগুনি খাই আছে আৰু লগতে আমাৰ দুই মিতা মানে কমল দা নীল কমল দা ঘুগুনি খাই আছে আৰু মোৰ ফালে তামাম টেষ্টি চ' গাইজ ভিডিঅ'টো ইমানতে সামৰিলোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে যিসকলে মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে কমেণ্ট কৰিব আৰু লগতে এই ঘণ্টা বটলটো দবাই দিব দেই কাৰণ আপোনালোকৰ আশীৰ্বাদতহে আমি আগবাঢ়িব পাৰিম